हेलो गाइस, आज আপোনালোকক দেখাবলৈ গৈ আছোঁ লখিমপুৰৰ এটা ধুনীয়া পিকনিক প্লেচ। আজি গৈ আছোঁ পিকনিক খাবলৈ বন্ধুবৰ্গ আৰু ভাইটিসকলৰ লগত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে এটা লাইক কৰি দিব। তেতিয়াহ'লে সকলো বন্ধুবৰ্গক দেখাই আছোঁ মই। এইটো এটা ভাইটি গৈ আছে, এইটো দাদা গৈ আছে, এইপিনে এটা ভাইটি আছে, এইটো আমাৰ জয় প্ৰকাশ, আৰু এইপিনে এটা ভাইটি আছে। আৰু এটা আহি আছে, এইটো গা ধুই আছে, চবতকৈ লেজি। দেখাই আছোঁ, তাকো দেখাই আছোঁ। এইটো চবতকৈ লেজি ল'ৰাটো, আৰু এয়া গা ধুই আহিছে। এতিয়া এটা বাজি গ'ল, চবতকৈ লেজি মানুহটো এইটোৱে। মই মেনেজমেণ্ট কৰাত এক নম্বৰ মই। টিকলি যাব আমাৰ লগত। এইটো আমাৰ টিকলি। ফুল এনজয় কৰিম আজি, আপোনালোকক দেখাই আছোঁ সকলোখিনি। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। ৰখিছোঁ অলপ এনেকৈ। এইটো মাথাৰি আছে, এইটো ট্ৰেক্টৰ উঠিছে, এইখন দেখিছে? এইখন ট্ৰেক্টৰ উঠি গৈছে, এইমাত্ৰ এইফালে উঠি যাব লাগিব। জেগাকণ নাম খগা হয়। আপোনালোকে ধুনীয়াকৈ আহিব, বৰ ধুনীয়া পৰিৱেশ। মই সকলোখিনি দেখাই আছোঁ। কিমান ধুনীয়া এটা পৰিৱেশ দেখিছে। এইবাৰ আমাৰ পাৰ্টনাৰ আহি আছে, লগৰকেইটা আহি আছে, ভাইটিকেইটা আহি আছে, আৰু বেছি নাই, আমি 6টা মানুহ, বেছি নহয়। এয়া আহি আছে, এইটো গৈছে, এইটো লোচন, এইটো গৈ আছে। ভাল লাগিছে তোমাৰ পিকনিক খাবলৈ আহি? পুৰা এনজয় কৰিব লাগিব, ধামাকা এনজয় কৰিব লাগিব, আৰু সকলোকে দেখাব লাগিব। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু গম পাব কি কি হৈ আছে। এইডালৰ মাজত ভৰা নহয় এয়া ভাল নাই। এয়া খানা খাবলৈ আহিছোঁ। মই চিনি পাওঁ ন, মই আহিছোঁ। কি চিন্তা কৰিছোঁ? চিন্তা কৰা নাই নহয়, জেগাটোৰ কথা কি চিন্তা কৰিছোঁ? এতিয়া আমি পিকনিক প্লেচ পাই গ'লোহি। ধুনীয়া এটা ঠাই একদম বাছি লৈছোঁ একদম খাবৰ কাৰণে। চৌকাটো ৰেডি কৰি থৈছে। আমাৰ ইয়াৰ ভাইটিটোৱে জুই জ্বলাই আছে, আৰু অকণ পিছত জুইটো জ্বলোৱাৰ পিছতহে মানে উঠাব পৰা হ'ব। কি উঠাওঁ, মাংসই উঠাওঁ নে ভাতে উঠাওঁ, সেইটো পাছৰ কথা। চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এতিয়া আমি ভাতটো বনাই, মাংসটো বনাই ৰেডি কৰি লওঁ। এয়া আমাৰ ভাইটিয়ে গোটোৱে হেৰি কৰি আছে, পিঁয়াজ আৰু নহৰু গুচাই আছে। এয়া আমাৰ জয় প্ৰকাশ দাই আলু গুচাই আছে। বাকী ভাত হয় মানে আপোনালোকক মই বাকীখিনি এয়া পৰিৱেশটো দেখাই আছোঁ। চিন্টুৰ পৰা মই একদম বাকী আপোনালোকৰ পৰিৱেশটো দেখাই আছোঁ। নদী আৰু ঝাৰুবনৰ মাজে মাজে কেনেকুৱা ধুনীয়া পৰিৱেশ, সকলোখিনি দেখাই আছোঁ। কিমান ধুনীয়া পৰিৱেশ চাই লওক আপোনালোকে, কিমান ধুনীয়া। এইবোৰ মানুহবোৰে খাই মেলি চব পেলাই থ'ব, এইবোৰ চফা নকৰে। আপোনালোকে যদি ইয়াত আহে পিকনিক খাবলৈ, বস্তুবোৰ য'ত ত'ত পেলাই থৈ নাযাব। পৰিৱেশটো বিনষ্ট হয়। এঠাইত গোটাই থৈ যাব, তাৰপৰা জ্বলাই দিব, বা বেলেগ কুকুৰ চুকুৰেও খাব পৰা হ'ব, নে য'ত ত'ত পেলাই নিদিব। কিনাৰত এখন নদী, সোৱণশিৰি একদম ধুনীয়াকৈ বৈ গৈ আছে একদম। আমি দুটা ওলাই আহিছোঁ মানে নদীখন আপোনালোকক দেখাবলৈ আৰু প্লেচটো দেখাবলৈ ওলাই আহিছোঁ। বাইককেইটা ভাত বনাই আছে, মাংস বনাই আছে। কিমান ধুনীয়া এটা পৰিৱেশ। এইপিনে বালি, এইফালে ঝাৰুবন, এইফালে একদম ধুনীয়া নদী। আপোনালোকক বেক কেমেৰা কৰি মই দেখাই আছোঁ আপোনালোকক। আৰু এইফালে এটা ডাঙৰ ঘাট এটা আছে, ঘাটটো দেখাম। এইখন নাও আহি আছে, আপোনালোকে দেখিছে।
একদম ধুনীয়া পৰিৱেশ, এইফালে এটা ঘাট এটা আছে, একদম ধুনীয়া আল্টিমেট প্লেচ। হে গাইজ, এতিয়া ভাত খাই আছোঁ, আপোনালোকে চবে ভাত খাই আছে চবে। তাৰ লাষ্ট পৰ্যায় একেবাৰে ভাত খাই আছোঁ, একদম এতিয়া কেৰাহীত খাই আছে পুৰা, এটা বটুৱাত খাই আছে, এইটো ভাত খাই আছে গুটু, আৰু মোৰ ইয়াত থালি, একদম পুৰা ভাত খাই আছে, চবেই ভাত খাই আছে। সেই গাইজ, যেতিয়া আপোনালোকৰ ভাত চাত খাই আমাৰ হৈ গ'ল অলৰেডি, চব যাবলৈ ওলাইছোঁ, এতিয়া সামৰি আছোঁ বজাৰ, চব বজাৰ সামৰি আছোঁ, এইপিনে যাবলৈ চব ওলাই ৰেডি হৈ আছে। আমাৰ চিন্তু বৰাই চাবি বিচাৰি আহিছে মোক, মানে ই স্কুটিখন চলাম বুলি কৈ আছে বহুত দিন হ'ল, একদম অকল স্কুটিখন চলাম কৈ আছে, স্কুটি চলাই পোৱা নাই ন। ঠিক আছে, তেতিয়াহ'লে ব্লগটো আপোনালোকে যদি ভাল পালে এটা লাইক কৰিব, যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব নাপাৰিব, আৰু তলত এটা কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ব্লগ লাগে। তেতিয়াহ'লে আজিলৈ বাই বাই।